আপুনি যদি খবৰ খাতি ৰখা মানুহ হয় তেনেহ'লে নিশ্চয় গম পাব যে বৰ্তমান সময়ত পৃথিৱীত এখন অলপমান বেলেগ ধৰণৰ যুদ্ধ চলি আছে এই যুদ্ধৰ হাতিয়াৰ বন্দুক বাৰুদ নহয় বৰঞ্চ অন্য এটা বস্তুহে যাৰ নাম হৈছে টেৰিফ প্ৰায় সকলো দেশে অন্য দেশৰ পৰা আমদানি কৰা বস্তুবোৰৰ ওপৰত এক বিশেষ ধৰণৰ টেক্স বা কৰ লগায় এই টেক্স বা কৰটোৱে হৈছে টেৰিফ ধৰক চীনৰ পৰা আমদানি কৰা হ'ল এটা স্মাৰ্টফোন ভাৰতলৈ যাৰ অৰিজিনেল মূল্য আছিল 100 টকা ভাৰত চৰকাৰে তাৰ ওপৰত টেৰিফ আৰোপ কৰিলে 25% গতিকে ফোনটোৰ দাম বাঢ়ি হ'বগৈ 125 টকা টেৰিফক কেন্দ্ৰ কৰি বৰ্তমান এখন বাণিজ্য যুদ্ধ বা ট্ৰেড ৱাৰ চলি আছে এই যুদ্ধখন আৰম্ভ কৰা মানুহজন হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মতে টেৰিফ হৈছে দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহাৰ পিছৰে পৰা ডোনাল্ড ট্ৰাম্পে সকলোৰে ওপৰত টেৰিফ বৃদ্ধি কৰি গৈ আছে চীন ভাৰত কানাডা জাপান থাইলেণ্ড টাইৱান ইউৰোপিয়ান ইউনিয়ন আনকি অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকাৰ মাজত দুটামান সৰু সৰু দ্বীপ আছে য'ত মানুহ কোনো নাই দুটামান পেংগুইন আছে মাত্ৰ সেই দ্বীপকেইটাকো ডোনাল্ড ট্ৰাম্পে ৰেহাই দিয়া নাই আৰু প্ৰত্যুত্তৰত এই দেশ আৰু সংঘবোৰো হাতাপাতি বহি থকা নাই ইহঁতে আকৌ টেৰিফ বৃদ্ধি কৰিছে আমেৰিকান বস্তুৰ ওপৰত ইউৰোপিয়ান ইউনিয়নে বঢ়াইছে কানাডাই বঢ়াইছে চীনে বঢ়াইছে মুঠতে এক সম্পূৰ্ণ যুদ্ধ সদৃশ পৰিৱেশ অৱশ্যে শেহতীয়াকৈ অহা খবৰ মতে চীনৰ বাহিৰে অইনবোৰ দেশৰ ওপৰত এই টেৰিফ 90 দিনৰ পিছৰ পৰাহে লাগু হ'ব বুলি আমেৰিকাই ঘোষণা কৰিছে তথাপিও বৰ্তমান সময়লৈকে কিন্তু উত্তেজনা শাম পতা নাই আৰু এই বাণিজ্য যুদ্ধ যদি দীৰ্ঘদিন ধৰি চলি থাকে তেনেহ'লে বস্তু বাহনিৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পাব প্ৰতিটো অৰ্থনীতি মানে প্ৰত্যেকখন দেশৰ অৰ্থনীতি যিহেতু অন্য দেশৰ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰ কৰি বৰ্তি থাকে গতিকে গোটেই পৃথিৱীৰে অৰ্থনৈতিক গাঁথনিটো এই টেৰিফ যুদ্ধ এই বাণিজ্য যুদ্ধই ভাঙি পেলাব পাৰে